Hello guys, welcome back to my YouTube channel. আজি ভাবিছো এটা ৰেচিপি ট্ৰাই কৰো আৰু আপোনালোককো দেখুৱাও মই কিদৰে বনাও। আহকচোন ভিডিওটো চাই যাও। আজি ভাবিলো চিকেন বনাও আৰু কিনি ধুই লৈ পুৰা ধুনীয়াকৈ ধুই লৈছো। তাৰ পাছত এতিয়া মাংসখিনি অলপ মেৰিনেট কৰি লম। মছলা দি গৰম মছলা অলপ দিছো। মছলা বেছি নিদিও কাৰণ বেছি মছলা অলপ খাই ভাল নালাগে আৰু বেছি মছলা খোৱাটো বেয়া। ৰেড চিলি অলপ দি দিছো। মিট মছলা অলপমান দি দিছো। হালধি জোখত। তাৰ পাছত মছলাখিনি মিক্স হ'ব কাৰণে তেল মাংসখিনি থমাবৰ কাৰণে অকণমান নিমখ ইয়াত এড কৰি দিছোঁ। এইখিনি মিক্স কৰি লওঁ এতিয়া মছলা দিয়া মাংসখিনি। এয়া এনেকৈ মিক্স কৰি ভালকৈ 15 মিনিট থৈ দিলে ভাল। তেতিয়া ভালকৈ মাংসখিনি সোমাই যায় বস্তুবোৰ। এতিয়া অলপ দেৰি থৈ দিম আৰু বাকী বস্তুখিনি যোগাৰ কৰি লওঁ। ভিডিঅ'টো চাই থাকক আপোনালোকে। ৰুমত মানে খুন্দুৰা নাই, আমি এনেকৈ যোগাৰ কৰিছোঁ আৰু কটাৰীডাল গিলাচ দি। এয়া বস্তুখিনি আমি সাজু কৰি ল'লোঁ। পিঁয়াজ দুটা কাটি লৈছোঁ মিহি মিহিকৈ, আদা ৰচুন খুন্দি লৈছোঁ, বিলাহী দুটা, আলু এটা আৰু এয়া ইলাচি আৰু ডালচেনি। তেলটো পকিছে, এতিয়া ইয়াত পিঁয়াজ দি দিম। পিঁয়াজ আদা ৰচুন খুন্দা সেয়া দি দিছোঁ। অলপ থৈ দিয়া আছে। এতিয়া খুন্দি ল'লোঁ ইলাচি আৰু ডালচেনি, সেয়াও ইয়াতে দি দিছোঁ। হালধি আৰু অলপ ইয়াতে দি দিম। বেছি নহয়, আপুনি যিহেতু মাংসত দিয়া হ'ল অকণমান দিলেই হ'ব। আৰু যদি আপোনালোকে অলপ কালাৰ চাম ভাবিছে অলপ চেনি এড কৰি দিব পাৰে ইয়াতে, কিন্তু আমি নিদিওঁ, কালাৰ নালাগে। চেনি দিলে অৱশ্যে খাবলৈও বেলেগ এটা সোৱাদ হয়। আজি এনেকৈ বনাওঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা ৰং এটা আহিছে। এতিয়া মাংসখিনি দি দিম ইয়াতে। গেছটো কমাই থ'ব, তেতিয়া সোনকালে দেৰি নাযায়, নহ'লে লাগি ধৰিব পাৰে। ভালদৰে লৰাই দিব যাতে তেল নিমখখিনি ভালদৰে লাগি যায়, ভালদৰে সানি থাকে। নিমখটো অলপ পাছত দিম। এতিয়া মাংসখিনি মিডিয়াম ফ্লেমত, ল' ফ্লেমত অলপ দেৰি ঢাকি দিম। আৰু অলপ দি দিম, যিহেতু আমি গ্ৰেভি বনাম। পানী যিমানটো দিওঁ তাৰ জোখত দি দিওঁ, আমি যিহেতু দুজনীহে আছোঁ আৰু কিমাননো খাম। এতিয়া বিলাহী যিখিনি কাটি লৈছিলোঁ ইয়াত দি দিম। আলুখিনিও দিয়ে দিওঁ আৰু সোমাব তেতিয়া নিমখ। তেতিয়া নিমখটো ভালদৰে সোমাব তেতিয়া আলুখিনি ফ্ৰাই কৰি ল'ব পাৰি, কিন্তু ইমান কৰি থাকিবলৈ মন নাযায় আৰু চমুকৈ থৈ দিওঁ কাম। এতিয়া ভালদৰে লৰাই কৰি ঢাকি দিম। মাংসটো ল' ফ্লেমতে বনাই থাকোঁ, যিহেতু কেৰাহীটো পাতল, সোনকালে লাগি ধৰে। মিডিয়াম ফ্লেমত থ'ব পাৰি, খনে খনে লৰাই থাকিব লাগিব। এতিয়া ঢাকি দিম বস্তুটো আৰু সিজিবলৈ দিম। সেয়া মাংসখিনি সিজি আছে লাহে লাহে, কেৰাহীটোৱে হিলি গৈছে।
এয়া তেল ওলাইছে পানী ওলাইছে অলপ চলপ কালাৰটো মোবাইলত বহুত কিবা দেখাইছে গেলা কিন্তু গোন্ধটো মজা বহুত মজা ওলাইছে বনাই আছো পানী দিব হৈ গৈছে আৰু অলমষ্ট পানীটো দি দিম পানীটো এটা জোখত দি দিম আৰু তাৰপাছত আকৌ দিবলৈ দিম এয়া গাইজ দিছ ইজ আৱাৰ ফাইনেল লুক ধনিয়াখিনি দি দিলোঁ ইয়াত এতিয়া আৰু এয়া হৈ গ'ল এতিয়া খাবলৈ ৰেডি গেছটো অফ কৰি দিয়া এয়া থালি ৰেডি এতিয়া মাংসটো খাবলৈ কেনেকুৱা হয় এতিয়া খাবলৈ কেনেকুৱা হৈছে মজা হৈছে তাইক মই বনাই বনাই খুৱাই থাকোঁ আৰু তাই পূৰা আৰামত বহি খাই আছে এতিয়া বনালো হয় তাই ভাল বনাই আমি খাই লওঁ এতিয়া আজিৰ ভিডিঅ'টো ইমানেই আছিল গাইজ এতিয়া খাই কৰি হ'ল এতিয়া বহিছোঁ আৰু আপোনালোকেও এইদৰে বনাই চাব পাৰে খাবলৈ ভালেই লাগিলে টেষ্টি হ'ল আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো বনাই দিয়াৰ কাৰণে মোৰ ৰুমমেট পূজাক ধন্যবাদ জনাইছোঁ কেমেৰা পাৰ্চন সিফালে বহি আছে তাই নোলাই বোলে এতিয়া আৰু তাইৰো ইউটিউব চেনেল এটা আছে সেইটো আপোনালোকে ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ